নমস্কাৰ। নিৰ্মলা সীতাৰমণে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কি সুবিধাৰ কথা কৈছিল বাজেটত বা কি সুবিধা প্ৰদান কৰিব অংগনবাড়ী কৰ্মী সহায়িকাসকলক মই আজিৰ এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। যদি আপোনালোকে নিউজ চেনেলসমূহ যদি ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকে ইণ্ডিয়ান টাইমছ বুলি যিটো নিউজ পৰ্টেল আছে সেই নিউজ পৰ্টেলটোত যিটো এটা ভাৰতৰ নিউজ চেনেল হয় সেইটোত যদি আপোনালোকে ৱেবছাইটটো চাই তেতিয়াহ'লে এই কথাটো গম পাব যে নিৰ্মলা সীতাৰমণে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে কি সুবিধা প্ৰদান কৰিম বুলি বাজেটত কৈছিল। ইয়াত লিখা আছে যে যোৱাবাৰৰ যিটো বাজেট হেল্থৰ লগত জড়িত, নিউট্ৰিশ্যনৰ লগত জড়িত বা শিশু আৰু পৰিয়াল কল্যাণৰ লগত যিটো জড়িত, তাত লিখা আছে যে 6,800 কৰোৰ টকা ধাৰ্য কৰা হৈছিল যোৱাবাৰ, আৰু এইবাৰ কৰা হৈছে 7,800 কৰোৰ টকা। মানে এইবাৰ বহু টকা বেছি ধাৰ্য কৰা হৈছে শিশু আৰু যিখিনি ছোৱালী, সেই ছোৱালীখিনিৰ নিউট্ৰিশ্যন বা যিখিনি স্বাস্থ্য, সেই স্বাস্থ্যৰ লগত জড়িত বাবে বেছি টকা এইবাৰ ধাৰ্য কৰা হৈছে। কথা হ'ল এতিয়া অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ কেনেকুৱা ধৰণৰ লাভ হ'ব। যিখিনি অংগনবাড়ী আৰু কৰ্মী আৰু সহায়িকা আছে সেইখিনি আয়ুষ্মানৰ আণ্ডাৰত আহিব বুলি আপোনালোকে গম পাইছে। তাৰ মানে কি, যদি আগতে আপোনালোকে যি ঔষধ বা তেনেকুৱা কিবা বিলাইছিল তাৰ বাবে আপোনালোকে হয়তো টকা বা তেনেকৈ একো দিয়া নাছিল, হয়তো এইবাৰ যিটো অসমৰ বাজেট সেই অসমৰ বাজেটটো কৈছে যে আশা কৰ্মীসকলক এক্সট্ৰাকৈ টকা দিয়া হয়, যিখিনি বস্তু বিলাব দিয়া হয় সেই বিলাব দিয়া বস্তুখিনিৰ কাৰণে টকা প্ৰদান কৰা হয়। হয়তো অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক যিহেতু আয়ুষ্মান অসমৰ ভিতৰত বা আয়ুষ্মান ভাৰতৰ ভিতৰত ধৰা হৈছে, সেই গতিকে আপোনালোককো বস্তু বা কেনেকুৱা টাইপৰ যদি কিবা বিলাব দিয়ে তেতিয়াহ'লে সেই বস্তুখিনিৰ বাবে হয়তো টকা দিব পাৰে। আৰু এইটোৱে ইয়াত লিখা আছে যে আপোনালোকে ইয়াত পঢ়ি নিজে দেখা পাব যে ইয়াত লিখা আছে যে ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ ছেইড হোৱাইল প্ৰেজেণ্টিং দ্য ইণ্ডিয়ান বাজেট ফৰ 2024-25 অন থাৰ্ছডে। মানে কি, যিটো বাজেট হৈ গৈছে সেই বাজেটত নিৰ্মলা সীতাৰমণে কৈছিল, আপোনালোকে হয়তো ভিডিঅ' আগতে ক'ৰবাত চাইছে বা মই যিটো ভিডিঅ' দিছিলোঁ মোৰ ভিডিঅ'টো হয়তো আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে লেখা পাইছে যে দ্য এলিগেশ্যন ফৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা হেজ বিন হাইক ফৰ 6,800 crore to 7,500 crore ইন দ্য ইণ্টাৰ্ণ বাজেট। মানে 6,800 কৰোৰ টকাৰ পৰা 7,500 কৰোৰ টকা ধাৰ্য কৰা হৈছে। ইয়াৰ পিছত মই দেখাই আছোঁ যে আপোনালোকৰ যিখিনি সুবিধা সেই সুবিধাখিনি কেনেধৰণৰ প্ৰদান কৰিব বুলি ইয়াত লিখা আছে। এই যিটো নিউজ পৰ্টেল সেই নিউজ পৰ্টেলটো ইংলিছত হয়। ইয়াত লিখা আছে যে দ্য কো-উইন প্লেটফৰ্ম ফৰ মেনেজিং ইমিউনাইজেশ্যন, মানে যিখিনি মানে যিখিনি হেল্থৰ লগত জড়িত, আপোনালোকে অংগনবাড়ী কৰ্মী আৰু সহায়িকাখিনিয়ে ভালদৰে গম পাব যে তেওঁলোকে স্বাস্থ্যৰ লগত অতি ওতঃপ্ৰোতভাৱে জড়িত। যিখিনি আপোনালোকে গৰ্ভৱতীৰ পৰা প্ৰসূতিৰ পৰা বা যিখিনি লেক্টেটিং প্ৰেগনেণ্ট আৰু যিখিনি কিশোৰী ছোৱালী আছে সেইখিনিৰ লগত আপোনালোকে গমে পায় স্বাস্থ্যৰ লগত আপোনালোকে কেনেকৈ জৰুৰী। ইয়াত লিখা আছে যে নতুনকৈ যিখিনি কৰোণা ভাইৰাছ হৈ গ'ল তাৰপিছত ইউইন এটা প্লেটফৰ্ম ওলাইছে, আৰু তাৰপিছত ইয়াত আপোনালোকে পাইছে যে আপগ্ৰেডেশ্যন অফ অংগনবাড়ী চেণ্টাৰ্ছ আণ্ডাৰ সক্ষম অংগনবাড়ী এণ্ড পোষণ 2.0 উইল বি এক্সপেণ্ডিচাৰ ফৰ ইমপ্ৰুভ নিউট্ৰিশ্যন ডেলিভাৰী আৰ্লি চাইল্ডহুড এণ্ড ডেভেলপমেণ্ট, সীতাৰমণ ষ্টেটেড। মানে যিখিনি পোষণ 2.0 আহিব আৰু আণ্ডাৰ সক্ষমৰ ওপৰত যিখিনি পৰে সেইখিনি অংগনবাড়ী চেণ্টাৰৰ আপগ্ৰেড কৰিব, আৰু যিখিনি দৰমহাৰ কথা আছে সেইখিনি দৰমহা যদি আপোনালোকৰ বৃদ্ধিও নকৰে তথাপিও আপোনালোকক কি কৰিব, যিখিনি হেল্থৰ লগত জড়িত কাম আছে সেই কামখিনিৰ বাবে হয়তো আপোনালোকক দৰমহা বা টকা বা মাননি অলপ হ'লেও আগতকৈ বেছিকৈ দিব বুলি নিৰ্মলা সীতাৰমণে যিখিনি বাজেট হৈ গ'ল সেই বাজেটত কোৱা হৈছে। ইয়াত আৰু লিখা আছে যে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ইজ দ্য লাৰ্জেষ্ট পাব্লিচিটি ফাউণ্ডেড হেল্থ ইঞ্চুৰেঞ্চ স্কিম ইন দ্য ৱৰ্ল্ড ডেট এইমছ টু প্ৰভাইড হেল্থ কভাৰ অফ 5 লাখ পাৰ ফেমিলি পাৰ ইয়াৰ ফৰ ছেকেণ্ডাৰী এণ্ড টেৰিটৰী কেয়াৰ হস্পিটেলাইজেশ্যন অফ 12 crore ফেমিলি। মানে যিখিনি হেল্থৰ লগত জড়িত, আৰু এইখন হৈছে আপোনালোকৰ যিখিনি বৰ্তমান যিটো আন্দোলন হৈ আছে সেই আন্দোলনত এইখন এখন নটিছ যে ইয়াত লিখা আছে যে সংগ্ৰামী সতীৰ্থসকল সকলোৱে সংগ্ৰামীক অভিনন্দন জনালোঁ। বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰিত জৱনিকা পেলাবলৈ আমি আটাইয়ে দৃঢ়তাৰে আমাৰ যুঁজখন তীব্ৰৰ পৰা তীব্ৰতৰ কৰি তুলিব লাগিব। যিহেতু আমাৰ পৰামৰ্শদাতাই গাৰ লগত চাহ যেন অনবৰত হৈ আছে, আমিও যুতপৰ্ণস্তি চেষ্টা কৰি আছোঁ। আপোনালোকৰ যি আন্দোলন সেই আন্দোলন চলাই যাওক। আপোনালোকে যিটো বিচাৰিছে সেইটো হয়তো কেইদিনমান দেৰি হ'ব তথাপিও আপোনালোকে পাব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব।